বলিউডৰ ফিল্ম ইণ্ডাষ্ট্ৰীৰ এজন নামী ডাইৰেক্টৰে গুগলৰ চিঅ'ৰ ওপৰত দিলে FIR কপিৰাইট নিয়ম উলংঘা কৰাৰ বাবে। এই ডাইৰেক্টৰজন 90 দশকত বেছ এক্টিভ তথা জনপ্ৰিয় আছিল। তেখেতে অক্ষয় কুমাৰে অভিনয় কৰা কেইবাখনো জনপ্ৰিয় হিন্দী চিনেমাৰ ডাইৰেক্টৰো আছিল। তাৰে ভিতৰত জানবৰ এক ৰিষ্টা হা মেনে ভি প্যাৰ কিয়া উল্লেখযোগ্য। তেখেতৰ নাম হ'ল সুনীল দৰ্শন। সুনীল দৰ্শনে গুগলৰ CEO সুন্দৰ পিচাৰ ওপৰত কৰিলে কেছ। তেওঁৰ মতে তেওঁৰ এখন ছবি কোনো ইউটিউব চেনেলত আপলোড কৰা নাই। তথাপিও বহুতো চেনেলে চিনেমাখন ইউটিউবত আপলোড কৰিছে আৰু তাৰে পৰা বহুতো ভিউজ পাইছে। ইয়াৰ বাবে সুনীল দৰ্শন বহুতো লোকচানৰ সন্মুখীন হৈছে। সুনীল দৰ্শনে বহুদিনৰ পৰা কোৰ্টত এইটো কথাৰ বাবে গোহাৰি দি আছিলে যে তেওঁৰ এইটো সমস্যা আৰু তেওঁ গুগলৰ CEO সুন্দৰ পিচাৰ ওপৰত একশ্যন ল'ব বিচাৰে, যাৰ বাবে ডাইৰেক্টৰ সুনীল দৰ্শনক এয়া একশ্যন ল'বলৈ পাৰ্মিশ্যন দি দিয়ে। সুনীল দৰ্শনৰ মতে এটা দুটা নহয় বহুতো ইউটিউব চেনেলে তেওঁৰ মুভি আপলোড কৰিছে। এনে ক্ষেত্ৰত এটাকৈ সকলো চেনেল বিচাৰি ষ্ট্ৰাইক মাৰাটো সম্ভৱ নহয়। তেখেতে গুগলৰ লগত এই সমস্যাৰ বাবে বহুদিনৰ পৰাই কথা বতৰা পাতিছিল, কিন্তু তেখেতে একো সুফল নাপালে, যাৰ বাবে তেখেতে এনেকুৱা কৰিবলৈ বাধ্য হৈছে। তেওঁৰ এক হাছিনা থি এক দিৱানা থা নামৰ চিনেমাখনৰ বাবে গুগলৰ CEO সুন্দৰ পিচাৰ ওপৰত তেখেতে FIR দিয়ে।